কবিতাৰ শিৰোনামা বিকল্প। কবি হোমেন বৰগোহাঁই। এটি আশা, প্ৰেম আৰু সৰু সৰু মৃত্যুৰ ধূলিৰে আকীৰ্ণ পথ। গধূলিলৈ স্বপ্নালো চহৰ, তোমাৰ মুখৰ দৰে লাগে মোৰ অতিকে আপোন। কৰুণ আভাৰে তৃপ্ত সূৰ্যাস্তৰ সোণালী মদৰ। ঘৰে ঘৰে বন্তি জ্বলে, এই আশা, প্ৰেম, বেদনাৰ অজগৰ অন্ধকাৰ হঠাতে নিবিড় হৈ আহে। এটি মৃত চহৰৰ সূৰ্যমুখী গলিৰ মুখত আত্মাৰ সুৰভিকাৰ এন্ধাৰত ভাৱ হৈ ভাহে। তুচ্ছ সেই ইতিহাস। এটি মন্দা বজাৰত তাৰ দাম হ'লে হ'ব এটি চুটি গল্প, 11 ফৰ্মাৰ অথবা চনেট এটি। প্ৰাণৰ শলিতা পৰি লিখা, প্ৰাণৰ আৰামপূৰ্ব প্ৰণয়িনী অমৃতা বৰ্মাৰ। নাৰী দেহৰ ফুল, তৰা, ৰাতিৰ আকাশ, মহঙা দামেৰে কিনা সুকোমল তোমাৰ মঙহ। খুব বেছি দৰকাৰ জীৱনত এইবোৰ বস্তুৰ, হ'ব পাৰে পূৰ্ণতাৰ ঈশ্বৰৰ নিৰ্মম বিৰহ। ধন্যবাদ।